আজি আমি যাবলৈ ওলাইছোঁ বিশেষ এটা কামত আৰু এয়া চাওক ক'ৰবালৈ যাবলৈ ওলালে আমাৰ ধুনুৰ মুখত যে ইমান ফূৰ্তি, কাৰণ বেছিভাগ সময় ঘৰতে থাকে যে। আৰু এয়া পেহীয়েক আৰু ধুন দুয়ো ওলাই মেলি ৰেডি, আৰু মোৰ হোৱাই নাই, এতিয়া হ'ল মোৰো। একেলগে যাম আৰু যাবলৈ দেৰি হোৱাৰ বাবে আমি শ্বৰ্টকাট ৰাস্তা এটা লৈ ল'লোঁ। কিন্তু দুখৰ কথা যে ৰাস্তাটো মানে বোকা হৈ থাকিলে, সেইবাবে উভতি আহি ভাবিলোঁ স্কুটিৰে যাম বুলি। ধুনুৰ পেহীয়েকে স্কুটিখন উলিয়ালে আৰু আমি এয়া গ'লোঁ অংগনবাদী কেন্দ্ৰলৈ। তাত ধুনুৰ অন্নপ্ৰাশন অনুষ্ঠান এটা পাতিছে সিহঁতে, আৰু যাই পোৱা দেৰি হোৱাৰ বাবে ডাইৰেক্ট আৰম্ভ হৈ গ'ল অনুষ্ঠানটো। কিন্তু আচলতে ধুনুৰ অন্নপ্ৰাশনখন আগতীয়াকৈ হৈ গৈছে। আজি আছিলে অংগনবাদী কেন্দ্ৰৰ ফালৰ পৰা। যি কি নহওক আমাৰ ধুনুৰ অন্নপ্ৰাশন দুবাৰকৈ হ'ল। ভাল লাগিলে, তাত যিখিনি নীতি নিয়ম পালে ধুনে, সেইখিনি দেখি বহুত ভাল লাগিলে। আৰু সকলোতকৈ ডাঙৰ কথা যে ধুনে তাত গৈ যিখিনি সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ পালে, সেইখিনি আমাৰ বাবে বহুত ডাঙৰ। যদিওবা বতৰটো বহুত গৰম আছিলে, তথাপিও যে ধুনে অকণমানো আমনি নাই কৰা। আৰু এইবোৰ ইমান ভাল পাইছে নহয়, তাই এইবোৰ দেখিছে কিবাকিবি, আৰু লগতে সৰু ল'ৰা ছোৱালীবোৰ দেখিছে, ইমান মানুহ দেখিছে। তাই আৰু আমাৰ যিমানে মানুহ লগ পায় সিমানে মানে খুব ভাল পায়, ফূৰ্তি পায় মনটো। আৰু প্ৰায়বোৰ নিয়ম প্ৰায় শেষ হৈ আমি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ আহিয়ে ধুনুৰ খুব ভাগৰ লাগিলে, সেইকাৰণে তাই শুই থাকিলে। আৰু এইটো হৈছে ধুনে অংগনবাদীৰ তৰফৰ পৰা পোৱা গিফ্ট এটা। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।